এভৰিৱান সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই আজি ওলাইছোঁ দেখিছে এতিয়া ভিডিঅ'টো একচুৱেলি আজি ৰাতিপুৱাৰ পৰা মই কৰা নহ'লে আৰু এতিয়া ৰাতি বাজিছে 8:30 আৰু ৰাস চাবলৈ যাওঁ প্ৰত্যেক বছৰে ৰাসত অভিনয় কৰোঁ কিন্তু এইবাৰ চাবলৈ যাম আৰু ৰাসখন আপোনালোককো অকণমান দেখাবলৈ চাম আৰু আজি ৰাসত আমাৰ বিশিষ্ট অতিথি হিচাপে অভিনেত্ৰী জুপিতৰা ভূঞা থাকিব তেখেতে দৈৱকী চৰিত্ৰত অভিনয় কৰিবলৈ আহিব গতিকে তেওঁ অভিনয় অকণমান আপোনালোককনো কিয় নেদেখুৱাকৈ থাকিম আপোনালোককো দেখুৱাম আৰু আজি আমি যাম আমাৰ মানে দেউতা আজি নাযায় দেউতা কাইলৈ যাব আৰু আজি যাম মা মই আৰু আমাৰ পেহী আমি ওলালোঁ মই ওলাই মেলি ৰেডি যিহেতু অকণ ঠাণ্ডা পৰিছে টুপি চুপি পিন্ধি ধুনীয়াকৈ ওলাইছোঁ ঠাণ্ডা নাপাবৰ কাৰণে আৰু মাও ওলালে বাকী ৰাস ঘৰত লগ পাম দেই এয়া টিকেট ল'লোঁ মোৰ চশমা ল'লোঁ মায়ে পেহীয়ে ওলাই আহিছে এই আমাৰ মানে পেহী ঘৰ একদম ওচৰতে একদম কাষতে সেইকাৰণে পেহী ঘৰতে লগ পাই থাকিম আৰু পেহীকে আজি লৈ যাম আমি লগতে আমাৰ এয়া আমি তিনিটি প্ৰাণী ওলাই আহিছোঁ দেউতাই তলা মাৰিব কাৰ্যসূচীৰে আমি শ্ৰী শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আয়োজন কৰিছিলোঁ আজি শ্ৰী Thank you.
কেতিয়াবা যদি এই প্ৰতিজ্ঞা অনুসৰণ হয় তেন্তে তোৰ সন্তান ঘটিব অসমীয়া ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী জ্যোতিতৰা ভূঞা আৰু জ্যোতিতৰা ভূঞাই আপোনালোকক অকণমান মৰম যাচিব বিচাৰিছোঁ। সেয়েহে মই আমাৰ শংকৰ পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক চন্দ্ৰমোহন ভূঞা জ্যোতিতৰা ভূঞাক এখনি গোলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। জ্যোতিতৰা ভূঞাক সম্বৰ্ধনা জনাইছে আৰু ঠিক আছে আৰু লগতে আমাৰ সম্বৰ্ধনা অনুষ্ঠানটো সামৰণি কৰিছোঁ। ধন্যবাদ। ৰাস চাই আহিলোঁ আৰু মাতটো মোৰ বেছি ভাগি গৈছে আজি, কেলৈ নাজানো। বেছি ঠাণ্ডা পোৱাৰ কাৰণে হৈছে, আচলতে ঠাণ্ডা বেছি লগা নাইচোন। এতিয়া ৰাস চালোঁ, ৰাস ভাল লাগিলে। জুপিতৰা বৰ সুন্দৰ অভিনয় কৰি গ'ল। আপোনালোকক অকণমান দেখুৱাম, আশা কৰোঁ আপোনালোকে চাই পেলাই ভাল পাব। আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ। যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে কেতিয়ালৈ আহিছোঁ, বাই বাই। Hold me close till I get up. Time is barely on our side.